মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সফুৰা মজলীয়া বৃত্তি পৰীক্ষা 2026 চনৰ কাৰণে দিম বুলি ভাবিছা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে গণিতৰ এইখিনি অলপ মই আৰ্হি প্ৰশ্ন হিচাপে প্ৰস্তুত কৰিছোঁ সফুৰা মজলীয়া বৃত্তি পৰীক্ষাটো ক্লাছ 6 আৰু 7ৰ ছাত্ৰ ছাত্ৰীসকলে দিব পাৰা এই পৰীক্ষাটো 2026 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখে এই পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ কথা আছে এতিয়া এই পৰীক্ষাটোৰ কাৰণে মই যিকেইটা প্ৰশ্ন প্ৰস্তুত কৰিছোঁ এই প্ৰশ্নবোৰ আগতে সফুৰা বৃত্তি পৰীক্ষাৰ আগতে আহিছে আমি এইখিনি আহি প্ৰশ্ন হিচাপে প্ৰস্তুত কৰিছোঁ এতিয়া প্ৰশ্নখিনি আমি চাওঁ প্ৰথম প্ৰশ্ন দিছে ইয়াত -4 মাইনাছ ব্ৰেকেট -6 প্লাছ 2 মান হ'ব এই চাৰিটা অপশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমি চাওঁ ইয়াত আছে প্ৰথমতে আছে -4 গতিকে আমি -4 পাতিছোঁ তাৰপিছত যেতিয়া আমি ব্ৰেকেট খুলিম এই মাইনাছটো হৈ যাব ইয়াত প্লাছ চিন হ'ব +6 +2 এতিয়া এই -4টো -1 ৰাখিম +6 আৰু +2 কৰিলে কিমান হ'ব 6 + 2 কৰিলে কিমান হ'ব 8 এতিয়া মাইনাছ আৰু প্লাছ থাকিলে আমি কি কৰিম আনসাৰটো মাইনাছ কৰিম যদি মাইনাছ কৰোঁ 18 পৰা 4 থাকিলে কিমান হ'ব 4 এতিয়া শুদ্ধ উত্তৰটো কোনটো হ'ব 4 এতিয়া বিটো আমাৰ শুদ্ধ হ'ব 0.43 ভগ্নাংশত প্ৰকাশ কৰিলে ভগ্নাংশটো হ'ব প্ৰকৃত অপ্ৰকৃত একক ভগ্নাংশ এটাও নহয় তা 0.43 আমি ভগ্নাংশত প্ৰকাশ কৰিম ইয়াত দিয়া আছে আমাক 0.43 মানে 43/100 100 ভাগৰ 43 ইয়াত কি হৈছে লবটো হৈছে 43 আৰু হৰটো হৈছে কিমান 100 যেহেতু লবটো হৰতকৈ সৰু হৈছে গতিকে এটোক কয় প্ৰকৃত ভগ্নাংশ যদি এই লবটো হৰটোতকৈ ডাঙৰ হয় এটোক কয় অপ্ৰকৃত ভগ্নাংশ হ'ব এতিয়া 43 টো লব আৰু 100 টো হৈছে হৰ 43 টো 100 তকৈ সৰু গতিকে এই ভগ্নাংশটো হৈছে আমাৰ প্ৰকৃত ভগ্নাংশ গতিকে এইটো ইয়াৰ শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাৰিটা সংখ্যাৰ গড় 20 তিনিটা সংখ্যা ক্ৰমে 15 25 আৰু 18 হলে চতুৰ্থ সংখ্যাটো কিমান অপচন দি আছে 20 28 22 আৰু 48 এতিয়া চাওঁ গড় চাৰিটা সংখ্যা কৈছে 15 25 আৰু 18 আমাৰ চতুৰ্থ সংখ্যাটো আমি নাজানো কোনো এটা সংখ্যা যেতিয়া গড় উলিয়াই আমি সংখ্যাকেইটাৰ যেটা সংখ্যা আছে সেইকেইটা যোগ কৰি যেটা সংখ্যা আছে হেতুৱে হৰণ কৰি দিয়া এতিয়া আমাক চাৰিটা সংখ্যা গড় কৈছে গতিকে 15 25 18 আমি পাতি লৈছো 15 25 আৰু 18 যেটা আমি চতুৰ্থ সংখ্যাটো নাজানো চতুৰ্থ সংখ্যাটো আমি কি বুলি ধৰি লৈছো x বুলি ধৰি লৈছো আমি নাজানো এই সংখ্যাটো এতিয়া ইয়াত কেটা সংখ্যা আছে 1 2 3 4টা সংখ্যা গতিকে আমি 4 হৰণ কৰিব লাগিব ইয়াৰ গড়টো কিমান দিয়া আছে 20 চাৰিটা সংখ্যা যোগফলক 4 হৰণ কৰিলে আমি ইয়াৰ গড়টো পাম এতিয়া যদি আমি যোগ কৰি চাওঁ 15 25 আৰু 18 যোগ কৰিলে পাছে 10 10 18 8 1 1 2 2 4 1 5 58 আৰু এই x টো আমি নাজানো ইয়াত থাকিলে 20 তাৰপিছত চাওঁ এই 4টো আমি 20 ৰ লগত পূৰণ হ'ব 58 + x = 4 লগত যদি আমি 20 পূৰণ কিমান হৈ যাব 80 হৈ যাব এতিয়া আমি এই 58 টো 80 পৰা বিয়োগ কৰিম 80 - 58 এটো কৰিলে হ'ব 10 থাকিল 2 7 থাকিল 2 কিমান হ'ব 22 গতিকে চতুৰ্থ সংখ্যাটো কিমান এই x কিমান হ'ব 22 গতিকে c টো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আমাক দিছে 0.1 * 0.01 ৰ মান হ'ব ইয়াত চাৰিটা অপচন দিছে ইয়াত কোনটো শুদ্ধ হয় আমি উলিয়াব লাগে ইয়াত চাওঁ দশমিকটো এটা সংখ্যা আগত আছে ইয়াত দশমিকটো তিনিটা সংখ্যা আগত আছে এটা দুটা তিনিটা আমি 1 লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব 1 লগত যদি আমি 1 পূৰণ কৰো কিমান হ'ব 1 ইয়াত দশমিক চাওঁ ইয়াত এটা সংখ্যাত ইয়াত তিনিটা আগত প্ৰথমতে চাৰিটা সংখ্যা আগত দশমিক হ'ব উত্তৰত ইয়াত যদি এটা সংখ্যা আছে গতিকে আৰু তিনিটা শূন্য দি ইয়াত আমি দশমিক দি দিলো আৰু এটা শূন্য দশমিক এই শূন্যটো আমি লগাই দিলো উত্তৰটো হ'ব এটো যেহেতু 1 1 গুণ 1 হৈ গ'ল ইয়াত এটা সংখ্যা আগত দশমিক আৰু ইয়াত তিনিটা সংখ্যা আগত দশমিক উত্তৰত কেটা সংখ্যা আগত দশমিক হ'ব চাৰিটা সংখ্যা আগত গতিকে শুদ্ধ উত্তৰটো হ'ব এটো 0.0001 এটো শুদ্ধ উত্তৰ গতিকে বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব 5 নম্বৰ প্ৰশ্ন দিছে যদি a = -2 আৰু b = 3 হয় তেন্তে ab - a + b ৰ মান হ'ব ইয়াৰ অপচন দিয়া আছে -7 5 -6 আৰু 9 আমাক দিয়া আছে ab - a + b তে a ভ্যালুটো a মান দিয়া আছে আমাক -2 যেতিয়া -2 থাকিব আমি ব্ৰেকেটত দেখিম আৰু a লগত b টো ইয়াত কি হৈছে পূৰণ হৈ আছে এতিয়া b ৰ মানটো কিমান
3 আছে মাইনাস আকৌ a মান কিমান a মান দিয়া আছে -2 আৰু b মান আছে 3 -2 আৰু 3 আমি যদি পূৰণ কৰোঁ -6 হ'ব আকৌ -2 আৰু +3 মাইনাছে প্লাছে মাইনাস কৰিব লাগিব 3 ৰ পৰা 2 গ'লে থাকিল কিমান হ'ব 1 ইয়াত থাকিল -6 আৰু ইয়াত -1 আনসাৰটো কিমান হ'ব মাইনাস কৰিলে আমি কি মানে মাইনাস আৰু মাইনাস কৰিলে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব গতিকে ইয়াত যেটো দুইটা মাইনাস আছে -6 আৰু -1 আমি আনসাৰটো কিমান হ'ব -7 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এটো শুদ্ধ উত্তৰ তাৰপিছত দিছে আমাক দুই অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো y আৰু দশকৰ ঘৰৰ অংকটো z হলে সংখ্যাটো হ'ব এতিয়া এটা মই উদাহৰণে তোমালোকক বুজাইছো যদি আমি এটা সংখ্যা ললো জানবা 25 ললো এটা উদাহৰণ হিচাপে দেখাইছো এতিয়া ইয়াৰ একৰ ঘৰৰ অংকটো কিমান 5 এই দশকৰ ঘৰৰ অংকটো কিমান 2 আৰু একৰ ঘৰৰ অংকটো কিমান 5 এতিয়া কি কৰিম এই দশকৰ ঘৰৰ অংকটোৰ লগত 2 লগত 10 পূৰণ হৈছে মানে দশকৰ ঘৰৰ অংকৰ কাৰণে ইয়াৰ লগত 10 পূৰণ হ'ব আৰু একৰ ঘৰত কিমান আছিল 5 5ৰ লগত 1 পূৰণ হ'ব 2 দুগুণ 20 আৰু 5 তেতিয়া কিমান হ'ব 25 তাৰ মানে কি হ'ল এই দশকৰ ঘৰৰ সংখ্যাৰ লগত যেটো অংক থাকিব দশকৰ ঘৰৰ অংকৰ লগত আমি কি পূৰণ কৰিব লাগিব 10 আৰু এককৰ ঘৰৰ যেটো অংক লাগিব তাৰ লগত আমি কি পূৰণ কৰিব লাগিব 1 গতিকে ইয়াত যেটো আমাক প্ৰশ্নটো কৈছে দুই অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো y আৰু দশকৰ ঘৰৰ অংকটো z ইয়াত দশকৰ ঘৰৰ অংকটো z ইয়াত যেনেকৈ দশকৰ ঘৰৰ অংকটোৰ লগত 10 পূৰণ হৈছে গতিকে এই z টোৰ লগত কি পূৰণ হ'ব 10 একৰ ঘৰৰ অংকটো y একৰ ঘৰৰ অংকটো ইয়াত কিমান আছিল 5 5ৰ লগত 1 পূৰণ হৈছিল গতিকে এই y ৰ লগত কি পূৰণ হ'ব 1 গতিকে 10ৰ লগত যদি আমি z টো পূৰণ হ'ব 10z হ'ব আৰু একৰ লগত যদি y পূৰণ হয় কিমান হ'ব y গতিকে সংখ্যাটো কিমান হ'ব 10z + y গতিকে ইয়াৰ শুদ্ধটো হ'ব অপচন বি টো 10z + y 7 নম্বৰ প্ৰশ্ন দিছে x আৰু y কোণ দুটাক তলৰ কোণটো শৰ্তত সম্পূৰক কোণ বুলি কোৱা হয় সম্পূৰক কোণ অপচন দিয়া আছে x + y = 90 x + y = 180 ডিগ্ৰী x + y = 360 ডিগ্ৰী এটাও নহয় এতিয়া সম্পূৰক কোণ হ'বলৈ হলে কোণ দুটাৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া কোণ দুটাক কি কোণ বুলি কোৱা হয় সম্পূৰক কোণ যদি কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক কোৱা হয় পূৰক কোণ এতিয়া x আৰু y কোণ দুটা সম্পূৰক কোণ হ'বলৈ কি কৰিব লাগিব আমি x + y = কিমান 180 ডিগ্ৰী এতিয়া গতিকে শুদ্ধটো হ'ব অপচন বি তলৰ শ্ৰেণীটোৰ খালী ঠাইত কি সংখ্যা বহিব ইয়াত দিয়া আছে 14 20 13 19 12 অপচন দিয়া আছে 16 18 15 20 ইয়াত চাও আমি 14 পিছত কিমান হৈছে 20 তাৰ মানে ইয়াত 6 যোগ হৈছে 14 লগত 6 যোগ হৈ পিনি 20 হৈছে আকৌ 20 পিছত কিমান হৈছে 13 তাৰ মানে 20 ৰ পৰা 7 টো বিয়োগ হৈছে 20 ৰ পৰা 7 বিয়োগ হলে কিমান হৈ গল 13 হৈ গল আকৌ 13 ৰ পিছত কিমান আছে 19 তাৰ মানে ইয়াত 6 যোগ হৈছে প্ৰথমত 6 যোগ হৈছে তাৰ পিছত 7 বিয়োগ হৈছে আকৌ ইয়াৰ পাছত আমি 19 ৰ পৰা যদি আমি 7 টো বিয়োগ কৰো 19 ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 12 হ'ব তেনেহলে প্ৰথমত 6 যোগ তাৰ পিছত 7 বিয়োগ আকৌ 6 যোগ 7 বিয়োগ এটা কিমান হ'ব পিছৰ সংখ্যাটো এই 6 টো যোগ হ'ব 6 টো যোগ হলে কিমান হ'ব 12 লগত 6 যোগ হলে 18 হ'ব গতিকে বি টো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত দিছে এটা বৃত্তৰ বৃহত্তম জিয়াডালৰ মান 14 সেন্টিমিটাৰ হলে বৃত্তটোৰ পৰিসীমা হ'ব এতিয়া বৃত্তৰ পৰিসীমা সূত্ৰটো আছিল 2 পাই r r টো হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ আৰু পাই মানটো কিমান আছে পাই মানটো 22/7 আমি জানো যে বৃত্তৰ বৃহত্তম জিয়া মানে বৃত্তটোৰ ব্যাস বৃত্তটোৰ ব্যাসটো d এ বুজায় d মান কিমান দিয়া আছে 14 সেন্টিমিটাৰ দিয়া আছে গতিকে ইয়াৰ ৰেডিয়াস মানে ব্যাসাৰ্ধ হ'ব d/2 মানে ব্যাসাৰ্ধডাল ব্যাসৰ আধা যদি ব্যাসটো 14 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধডাল তাৰ আধা হ'ব তাৰ মানে 14 টো আমি 2 এ হৰণ কৰিলে কিমান হ'ব 7 সেন্টিমিটাৰ হ'ব যেটো আমাৰ বৃত্তটোৰ পৰিসীমা 2 পাই r গতিকে 2 পাই মানটো কিমান 22/7 22/7 আমি ইয়াত পাতিলো আৰু আমি ব্যাসাৰ্ধ r মান কিমান পালো 7 সেন্টিমিটাৰ আমি 7 সেন্টিমিটাৰ পাতিছো এই 7টোৱে কাটি দিলো কিমান থাকিলে 2 আৰু 22 পূৰণ কৰিলে কিমান হ'ব
44 সেন্টিমিটাৰ হ'ব গতিকে শুদ্ধটো হ'ব অপচন C2 44 সেন্টিমিটাৰ তাৰপিছত ইয়াত দিছে 6 ঘণ্টা আৰু 2 দিনৰ মাজৰ অনুপাত হ'ব যেতিয়া আমাক অনুপাত উলিয়াবলৈ কয় এই একককিটা সমান হ'ব লাগিব ইয়াত দিয়া আছে ঘণ্টা আৰু ইয়াত দিয়া আছে দিন গতিকে আমি এই দিনটো আমি ঘণ্টাত প্ৰকাশ কৰি ল'ম এদিন সমান 24 ঘণ্টা হয় গতিকে দুদিন কিমান হ'ব 24 লগত আমি 2 টো পূৰণ কৰিম 48 ঘণ্টা যেহেতু এতিয়া দুদিন মান 48 ঘণ্টা গতিকে আমি এতিয়া 6 ঘণ্টা আৰু 48 মাজত আমি অনুপাত উলিয়াম গতিকে অনুপাতটো হ'ব 6:48 6 ঘণ্টা আমি পাতিছো এটো অনুপাত আছিল এটো 48 টো হ'ল দুদিনটো হ'ল কিমান 48 ঘণ্টা গতিকে 6/48 আমি যদি কাটো 6 গুণ 6 6 8 গুণ 48 তাৰ মানে 1/8 এতিয়া 1/8 মানে 1:8 গতিকে অনুপাতটো হ'ব 1:8 এটা অপচন C টো শুদ্ধ তাৰপিছত দিছে 4টা অংক বিশিষ্ট দুটা সংখ্যাৰ যোগফলত থাকিব পৰা সৰ্বাধিক অংকৰ সংখ্যা 4টা অংক বিশিষ্ট সংখ্যা দুটাৰ যোগফলত থাকিব পৰা সৰ্বাধিক অংকৰ সংখ্যা 5টা 6টা 8টা 7টা এতিয়া আমি যদি চাওঁ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 9999 গতিকে আমি আগতে 9999 আমি যোগ কৰি চাওঁ 9 9 18 8 1 একেনে 10 10 9 19 9 1 একেনে 10 9 19 9 1 10 10 9 19 ইয়াত এতিয়া 4টা অংক বিশিষ্ট আমি আটাইতকৈ ডাঙৰ দুটা সংখ্যা আমি যোগ কৰি চালো আমি কিমান সংখ্যা পালো 19998 ইয়াত কেইটা অংক আছে ইয়াত 1 2 3 4 5 ইয়াত 5টা অংক আছে গতিকে 4টা অংক বিশিষ্ট দুটা সংখ্যাৰ যোগফলত থাকিব পৰা সৰ্বাধিক অংকৰ সংখ্যা কিমান হ'ব 5টা গতিকে ইয়াত এটো ইয়াত শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্ন 209 অংককেইটাৰে লিখিব পৰা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ অন্তৰ হ'ব তে অন্তৰ মানে হৈছে পাৰ্থক্য বা বিয়োগফল তে 209 একেটা অংকই লিখিব পৰা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব আমি লিখিলো একেটা সংখ্যাৰে অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9200 হ'ব আৰু আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 2009 হ'ব 209 এই অংককেইটা লিখিব পৰা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 2009 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো 9200 এতিয়া অন্তৰ মানে আমাক যেটো অন্তৰ মানে কৈছে অন্তৰ মানে পাৰ্থক্য বা বিয়োগফল আমি বিয়োগ কৰিম 10 নগল থাকিল 1 ইয়াত 9 থাকিলে ইয়াত 1 থাকিলে তাৰছত 9 দুগল থাকিল 7 7191 গতিকে শুদ্ধটো কোনটো হ'ব অপচন C2 7191 তাৰ পিছত 13 নম্বৰ প্ৰশ্ন দিছে 97 সংখ্যাটোক ৰোমান সংখ্যাত লিখিলে হ'ব এর কোনটো সংখ্যা পড়িছে ৰোমান সংখ্যাত লিখিলে তোমালোকে যদি চোৱা ৰোমান সংখ্যাটো হ'ল x টোৱে 10 বুজায় তাৰ পিছত l টোৱে 50 বুজায় আকৌ c টোৱে বুজায় 100 এতিয়া 97 এতিয়া 90 টো বুজায় xc টোৱে 90 বুজায় 90 সংখ্যাটো বুজায় তে 97 বুলি ক'লে আকৌ এই v যে তোমালোকে কেন বুজায় 5 বুজায় গতিকে 97 বুলি ক'লে x c v এটোৱে বুজাব x c মানে 90 v টোৱে 5 6 7 এটা 1 বুজায় গতিকে কোনটো হ'ব এটো হ'ব অপচন ডি টো হ'ব তাৰপিছত দিছে আমাক 42 সংখ্যাটো ৰোমান সংখ্যাত লিখিলে হ'ব এতিয়া l টোৱে বুজায় 50 তাৰপিছত x টোৱে বুজায় 10 এতিয়া 40 সংখ্যাটো যদি আমি বুজায় xl লিখিলে কিমান হ'ব 40 বুজায় এতিয়া 42 বুলি ক'লে কিমান হ'ব xl দুডাল আছে এডাল xl এটো গতিকে ৰোমান সংখ্যা এটো বুজাব 42 দুটা ভগ্নাংশৰ হৰ একে হলে ডাঙৰ লবৰ ভগ্নাংশটো সৰু সৰু লবৰ ভগ্নাংশটো ডাঙৰ ডাঙৰ লবৰ ভগ্নাংশটো ডাঙৰ এটাও নহয় দুটা ভগ্নাংশৰ লবটো
হৰটো একেই কিন্তু লবটো বেলেগ বেলেগ আমি যদি উদাহৰণ এটা লওঁ দুটা ভগ্নাংশ জানিবা এইটো 5/3 আৰু 5 জানিবা এইটো 6 এটা কি হ'ব হৰকিটা একে আছে লবকিটা বেলেগ বেলেগ হলে কোনটো হ'ব যেটো ডাঙৰ লবৰ ভগ্নাংশটো ডাঙৰ হ'ব যেটো ডাঙৰ লব থাকিব গতিকে তাৰ ভগ্নাংশটো কি হ'ব ডাঙৰ গতিকে সি টো ইয়াৰ শুদ্ধ ডাঙৰ লবৰ ভগ্নাংশটো ডাঙৰ 16 প্ৰশ্ন দিছে a + b = 0 হলে তলৰ কোনটো শুদ্ধ a আৰু b দুটা ধনাত্মক a আৰু b দুটা ঋণাত্মক ধনাত্মক মানে হল যোগৰ সংখ্যা আৰু ঋণাত্মক মানে হল যিখিনি বিয়োগৰ সংখ্যা a বা b ৰ মান 0 a ধনাত্মক b ঋণাত্মক এতিয়া a আৰু b দুটা ধনাত্মক যদি দুটা যোগত হয় আমি যেনে উদাহৰণ লৈছো a ৰ মানটো বা 1 b ৰ মানটো 2 তেতিয়া কিমান হ'ব 3 হ'ব দুটা ধনাত্মক হলে কেতিয়াও আমাৰ 0 টো নোলাব বা দুটা যদি ঋণাত্মক হয় a মানটো যেনিবা আমি -1 লৈছো আৰু b মানটো যেনিবা -2 লৈছো তেতিয়াও কিমান হ'ব আমাৰ 0 কেতিয়াও নোলাব 0 কেতিয়াও নোলায় a বাৰ b মান 0 যদি a বাৰ b মান 0 যদি a মানটো আমি 1 লওঁ a মানটো যেনিবা 1 লৈছো b মানটো 0 হলে কিমান হ'ব এটা কেতিয়াও 0 নহব এটা 1 হ'ব তে a ধনাত্মক b ঋণাত্মক যদি a মানটো আমি দুটা যদি a মানটো আমি ধনাত্মক সংখ্যা এটা লওঁ ধৰা 2 ললো আৰু b মানটো যেনিবা আমি ঋণাত্মক সংখ্যা এটা লওঁ এটো -2 ললো এটা কিমান হ'ব 2 যোগে বিয়োগ 2 কিমান হ'ব 0 যদি a ধনাত্মক হয় b ঋণাত্মক হয় তেতিয়া হলে এটো 0 হ'ব পাৰিব কিন্তু দুটাৰ মান সমান হ'ব লাগিব a আৰু b দুটা মান সমান হ'ব লাগিব কিন্তু এটা ধনাত্মকত থাকিব আৰু ঋণাত্মকত থাকিব তেতিয়াহে এটো হ'ব পাৰিব যেটো ইয়াৰ শুদ্ধ তাৰপিছত দিছে আমাক 17 নম্বৰ প্ৰশ্নটো 1 ৰ পৰা 1 ৰ ভিতৰত থকা 7ৰ গুণিতকৰ সংখ্যা 20টা 16টা 14টা 13টা এতিয়া আমি যদি 7 ঘৰ নিয়তা মাতো 7 লগত পূৰণ কৰি পোৱা সংখ্যাবোৰে হৈছে যিকোনো সংখ্যা পূৰণ কৰিব সংখ্যাবোৰে হৈছে 7ৰ গুণিতক আমি 7 * 70 তাৰ মানে আমি 1 ৰ পৰা 70ৰ ভিতৰত 7ৰ কেইটা গুণিতক আছে 10টা বুলি গম পালো তেনেকে 7 11 * 77 তেনেকে যদি পূৰণ কৰি গৈ থাকো 7 14 গুণ কিমান হ'ব 98 হ'ব তাৰ মানে 1 ৰ পৰা 1 ৰ ভিতৰত 7 14 গুণ 98 মানে 7ৰ গুণিতক কিমান থাকিব 14টা যদি 15টা হয় 7 15 105 হৈ যাব 105 হলে আমাৰ 100তকৈ বেছি হৈ যাব কিন্তু 1 ৰ ভিতৰত বুলি কৈছে গতিকে কিমান থাকিব 14টা গতিকে ইয়াত সি টো শুদ্ধ তাৰপিছত দিছে আমাক 4.00543 3 স্থানীয় মান হ'ব 3 স্থানীয় মানটো কিমান হ'ব হৈছে আমি এই দশমিকৰ পিছৰ সংখ্যাটোৰ স্থানীয় মান কিমান হ'ব এই দশমাংশ তাৰপিছত এই দশমিকৰ এই শূন্যটো এটো হ'ব শতাংশ মানে 100 ভাগৰ 1 অংক হ'ব তাৰপিছত হ'ব সহস্ৰাংশ এটা 5ৰ স্থানীয় মান কিমান হ'ব 1000 ভাগৰ 5 হ'ব তেনেকে 3 স্থানীয় মান কিমান হ'ব 3 ইয়াত কেইটা সংখ্যা হ'ব 0 1 2 3 4 5 3 4 5 3 স্থানীয় মান এটো হ'ব গতিকে এটো শুদ্ধ উত্তৰ সি টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 19 নম্বৰ প্ৰশ্ন দিছে যদি 178 * 34 6052 হয় তেন্তে 60.52 ডিভাইডেড বাই 1.78 ৰ মান কিমান হ'ব এই প্ৰশ্নটো যোৱা বছৰ আহিছে তোমালোকৰ 25 চনৰ হফুৰা মজলীয়া বৃত্তি পৰীক্ষাত এইটো প্ৰশ্ন আহিছে এতিয়া চাও আমি এটা হৰণ পাতো 60.52 এই হৰণ চিহ্নটো আমি এনেকৈ দিম 1.78 এতিয়া চাও আমি সবৰে দুটা সংখ্যাত দশমিক আছে ইয়াৰ দুটা সংখ্যাত দশমিক আছে আমি দশমিকটো নাগিয়া কৰিবৰ কাৰণে ইয়াৰ লগত আমি 100 পূৰণ কৰিছো আৰু ইয়াৰ লগত আমি কি পূৰণ কৰিছো 100 পূৰণ কৰিলে কিমান হ'ব ইয়াত 178 হৈ যাব দশমিকটো নাগিয়া হৈ যাব আৰু ইয়াত হ'ব 6052 ইয়াত চাও এতিয়া 178 লগত 34 পূৰণ কৰি 6052 হৈছে গতিকে যদি আমি 178 ৰে 6052 হৰণ কৰি দিও 178 ৰে 6052 হৰণ কৰিলে কিমান পাম আমি 34 পাম তানে উত্তৰটো কিমান হ'ব 34 গতিকে শুদ্ধটো হ'ব আমাৰ অপচন এ 4/3 শতাংশত প্ৰকাশ কৰিলে হ'ব কিমান শতাংশ হ'ব 4/3 25%, 50%, 75%, 30%. শতাংশ মানে হল 100ৰ অংক
এতিয়া 4/4 আমি পাতি লৈছোঁ আমাক যদি শতাংশত প্ৰকাশ কৰিবলৈ কয় আমি ইয়াত 100% দি আমি পূৰণ কৰি দিম এতিয়া এই 3 লগত এই 100 টো পূৰণ হ'ব 3 লগত 100 পূৰণ কৰিলে হৈ যাব 3 লগত যদি 100 পূৰণ কৰা তেতিয়া হৈ যাব 300 তলত থাকিলে 4 এটো হল হৰণ 4 এ যদি আমি 300 হৰণ কৰো তেতিয়া কিমান পাম 75 পাম গতিকে 4/4 যদি শতাংশত প্ৰকাশ কৰিলে কিমান হ'ব 75% মানে 75% এটা সংখ্যাৰ দশক ঘৰৰ অংকটো 4 আৰু একক ঘৰৰ অংকটো 3 হলে সংখ্যাটো হ'ব এতিয়া এনেকুৱা এটা অংক আমি আগতে কৰিছো দশকৰ ঘৰৰ অংকটো লগত আমি কিমান পূৰণ কৰিম 10 পূৰণ কৰিম এতিয়া 4 লগত আমি কিমান পূৰণ কৰিব লাগিব 10 তাৰ পিছত আমি এককৰ ঘৰৰ অংকটো কি কৰিম আমি যোগ কৰিম একক ঘৰৰ অংকটো লগত আমি 1 পূৰণ কৰি আমি যোগ কৰিম একক ঘৰৰ অংকটো কিমান গৈছে 3 3 লগত আমি 1 পূৰণ কৰিম গতিকে কোনটো শুদ্ধ হ'ব 4 পূৰণ 10 যোগ 3 পূৰণ 1 এর কত চাও আমি 4 পূৰণ 10 যোগ 3 পূৰণ 1 গতিকে এটো শুদ্ধ হ'ব তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটোৰ পৰা দুটা অংক বিশিষ্ট আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো বিয়োগ কৰিলে হ'ব या তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কিমান হ'ব 998 এটা হল তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা আমি জানো যে তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হল 999 999 যুগ্ম সংখ্যা নহয় যেহেতু ইয়াৰ একৰ ঘৰত 9 থাকে একৰ ঘৰত 1 3 5 7 আৰু 9 থাকিলে এটো অযুগ্ম সংখ্যা হয় তাৰপৰা আমাক কি বুক কৰিব কৈছে দুটা অংক বিশিষ্ট আটাইতকৈ সৰু অযুগ্ম সংখ্যা দুটা অংক বিশিষ্ট আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কিমান হ'ব 11 আমি বিয়োগ কৰি দিম 8 গল থাকিল 7 9 গল থাকিল 8 9 987 গতিকে c টো আমাৰ শুদ্ধ হ'ব 2 3 5 অংক কিটাৰে বিভাজ্য হোৱা তিনটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব এতিয়া অপচন দিয়া আছে 999 900 980 990 যে 2 3 5 2 3 5 অংক কিটা আমি কি কৰিম লসাগু উলিয়াম আমি যদি লসাগু উলিয়াম লসাগু মানে হল লঘিষ্ঠ সাধাৰণ গুণিতক ইহতে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো আমি উলিয়াই লম তাৰপিছত চাও আমি 2 গুণ 2 2 এ 3 টো খন নাযায় 3 টো নামি আহিলে আকৌ 2 এ এই 5 টো খন নাযায় 5 গতিকে 5 টো আমি নমাই আনিলো এতিয়া আমি 3 এ কৰিম 3 এ গুণ 3 3 এ গুণ 3 হৈছে 3 এ 5 টো খন নাযায় আকৌ আমি 5 টো নমাই আনিলো আকৌ যদি 5 এ কৰো 1 1 5 এ গুণ 5 এতিয়া লসাগু কিমান হ'ব 2 পূৰণ 3 পূৰণ 5 তাৰ মানে কিমান হ'ব 2 3 গুণ 6 6 5 গুণ 30 গতিকে এতিয়া চাও আমি ইয়াত সংখ্যা কেইটাৰ ভিতৰত কোনটো সংখ্যাক 30 এৰ হৰণ যাব উত্তৰটো হ'ব 999 এতিয়া 999 টো আমি যদি হৰণ কৰি চাও 990 990 টো আমি যদি হৰণ কৰি চাও 30 এ 30 তিনিবাৰ দিলে কিমান হ'ব 90 আকৌ যদি 90 হয় 30 তিনিবাৰ দিলে কিমান হ'ব 90 গতিকে বিভাজ্য মানে হল হৰণজ আৰু ভাগফল শূন্য হ'ব লাগিব গতিকে আমি যদি 30 হয় 30 এ আমি 990 টো আমি হৰণ কৰি চালো উত্তৰটো কিমান হ'ব 33 গতিকে 30 এ 990 টো আমি বিভাজ্য হৈছে গতিকে 2 3 5 অংক কিটাৰে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 990